এয়া চাওকচোন মায়ে কি কৰি আছে। তাৰমানে মায়ে মেচিনটোলৈ বাট চাই ৰৈ আছে যে পইচা কেতিয়াও ওলাব আৰু পইচাটো থাপ মাৰি ল'ব। তাৰমানে মাৰ ভয় যে মেচিনটো যদি ৰখি নাথাকে তেতিয়াহ'লে পইচাটো যদি আকৌ কেনেবাকৈ যদি ভিতৰত সোমাই যায়, এইটো ভয়। কাৰ তেনেকৈ হয় আপোনালোকে মোক কমেণ্টত জনাবচোন। হেল্ল' এভৰিৱান আৰু ৱেলকাম টু মাই চেনেল আৰু মোৰ এটা নতুন ব্লগলৈ আপোনালোকলৈ স্বাগতম জনালোঁ। এয়া আমাৰ আজিৰ যোগীজান বজাৰৰ ভিউ হয়, আপোনালোকে এয়া চাই থাককচোন। এয়া আকৌ মেইন বজাৰৰ ভিতৰৰ ভিউ নহয়, এয়া ৰাস্তাৰ কাষে বহা কিছু শাক পাচলিৰ দোকান হয়। মেইন বজাৰৰ ভিতৰখনৰ অৱস্থা মই দেখুৱাব নোৱাৰোঁ, কিন্তু তাত বহুত বেছি আৰু ভিৰ হয় ইয়াতকৈ। ইয়াত মানুহ ইমান ভিৰ নহয়। তাৰপিছত চাওকচোন, আগতে আমি সৰু থাকোঁতে বৃহস্পতিবাৰ বজাৰটো ইমান মানুহৰ ভিৰ আৰু দোকান পোহাৰো বেছি অহা নাছিলে, কিন্তু আজিকালি দোকান পোহাৰো বেলেগ ঠাইৰ পৰা বহুত বেছি অহা হ'ল আৰু ভিৰো বহুত বেছি হ'ল। এয়া চাওকচোন, মায়ে ভাল ধুনীয়া শাক পাচলি বেলেগ জগাৰ পৰা মানুহবোৰে আহি পেলাই বজাৰ বহিছে, গতিকে মায়ে অলপ ল'ম বুলি এয়া শাক পাচলি অলপ বন্ধাকবি, উৰহি এইকেইটা অলপ কেইটামান লৈ আছে আৰু এয়া চাই থাকক। 50 হয় না 80 টাকার পর 60 টাকা। তাৰপিছত শাক পাচলি বজাৰৰ পৰা ওলাই আহি এয়া মা আৰু মই সোমালোঁ এতিয়া 100 টকীয়া চেণ্ডেলৰ দোকানত। তাৰমানে সকলোবোৰ চেণ্ডেল সকলো 100 টকীয়া, ল'ৰাৰে হওক বা ছোৱালীৰে হওক বা সকলো চেণ্ডেল ইয়াত দাম একমাত্ৰ 100 টকা। তাৰমানে মায়ে ঘৰৰ ভিতৰত পিন্ধিবলৈ চেণ্ডেল ল'ব বিচাৰিছে, গতিকে চেণ্ডেল চাই আছিলে, কিন্তু পিছত গৈ নল'লে, কাৰণ মাৰ ভৰিৰ জোখৰ পোৱা নাছিলে। তাৰমানে এইটো চেণ্ডেলটো অলপ ডাঙৰ হয়, সৰু চাইজৰ বিচাৰিছে কিন্তু পোৱা নাই, গতিকে মায়ে এই চেণ্ডেল পাত নল'লে। কিন্তু বহুত ধুনীয়া চেণ্ডেল আছিলে ইয়াতে, সকলো ইয়াৰ 100 টকা। আৰু ইফালে চাওকচোন, গাড়ীৰ পাৰ্কিং পুৰা, সকলো বাইকৰ পাৰ্কিং একেবাৰে পুৰা লাইন ধৰি আছে একদম। আৰু ইমান ভিৰ আছিলে নহয় সন্ধিয়া হোৱাৰ কাৰণে, আৰু বহুত বেছি ভিৰ, কিন্তু বহুত মানুহৰ ইয়াত সমাগম হয়, বহুত ভিৰ একদম, কৈ লাভ নাই আৰু। ইয়াৰ পিছত আমি আহিলোঁ এতিয়া কমলাৰ দোকানত। তাৰমানে তিনিআলিত 100 টকা বুলি চিঞৰি আছিলে, গতিকে মায়ে অলপ কমলাৰ ছিজন যেতিয়া, কমলা অলপ খাম বুলি মায়ে কিনিবলৈ ল'লে। আৰু ইফালে চাওকচোন, পুৰা বিস্কুটৰ দোকান, আৰু সকলো বিস্কুটো একেবাৰে সুলভ মূল্যত। তাৰমানে এই ৰাস্তা দি গ'লে বজাৰৰ ভিতৰৰ ভিউখন দেখা পালে হয়, কিন্তু আমি নগ'লোঁ। তাৰমানে ভিতৰত বহুত ভিৰ আৰু মোৰ ভিৰত একদম অসহ্য লাগে, গতিকে মই মাক ক'লোঁ ঘৰলৈ যাওঁগৈ বুলি আৰু বেছি বজাৰ নকৰোঁ বুলি। সেয়েহে অলপ কেইটামান শাক পাচলি আৰু কেইটামান কমলা কিবা কিবি অলপ লৈ পেলাই ঘৰলৈ বুলি আমি উভতি আহিলোঁ। ঘৰত আহি দেখোঁ যেন মোৰ একদম বেগ দাঙোতে মোৰ হাতৰ অৱস্থা এয়া কি হৈ আছে আপোনালোকক মই দেখাই আছোঁ। এয়া চাওকচোন, এই অনামিকা আঙুলিটো আপোনালোকে দেখা পাইছেনে? এয়া চেপা খাই গৈছে একদম বজাৰৰ বেগ দাঙোতে। কি হয়, অকল মোৰেই হয় নে আপোনালোকৰ হয়, আপোনালোকে মোক কমেণ্টত জনাবচোন। একদম পুৰা টান খাই পেলাই, চেপা খাই পেলাই পুৰা বহি গৈছে। এয়া চাওকচোন, তাৰপিছত মই ৰাতি বোলে ফল খাব নাপায় আকৌ, ডক্তৰে কয়। কিন্তু আমি কি কৰিলোঁ, মোৰ বহুত কমলা খাবৰ মন গৈছে যিহেতু, গতিকে মই কমলা বাকলি গুচাই মই এতিয়া খাবলৈ মই ৰেডি হৈ আছোঁ আৰু। ইফালে চাওকচোন, একেবাৰে মোৰ ৰুমৰ অৱস্থা কি হৈ আছে। বিচনাৰ ওপৰত একেবাৰে কেইটামান কম্বল, আৰু ইফালে মই ৱালড্ৰপটো খুলি মই গোটেইখিনি কাপোৰ উলিয়ালোঁ। তাৰমানে মই ষ্টল এটা বিচাৰি আছিলোঁ, কিন্তু মই ষ্টলটো বিচাৰি পোৱা নাই, গতিকে খঙতে গোটেইখিনি কাপোৰ মই উলিয়াই আকৌ মই ধুনীয়াকৈ মই জাপ জোপ কৰি আছোঁ। আৰু কেইটামান ব্লেংকেট মই উলিয়াই ৰাখিছিলোঁ। তাৰমানে কি হ'ল, ঘৰত কি আহিছিলে, আলহী আহিছিলে। কোন আলহী আহিছিলে মই আপোনালোকক মই দেখুৱাই আছোঁ, কাৰণ মোৰ এয়া ডেইলি ব্লগ মই কেইদিনমান ধৰি মই দিব পৰা নাই। এয়া 2-3 দিনৰ একেলগে মই ব্লগ এটা বনাইছোঁ। কোন আলহী আহিছিলে মই এয়া দেখুৱাই আছিলোঁ, আৰু গাটো অলপ বেয়া আছিলে মোৰ, গতিকে বহুত ব্যস্ত আছিলোঁ মই, গতিকে মই আজি গোটেইখিনি 2-3 দিনৰ একেলগে মই ভিডিঅ' আপোনালোকক দি আছোঁ।
আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে এয়া মোৰ ৱালড্ৰপটো কি হয় এয়া ৱালত ফিক্স কৰা হয় ফক্সৰ নিচিনা আৰু তাৰ মানে এনেকুৱা ফিক্স কৰিলে কি হয় বহুত সুবিধা হয় আৰু ৰুমটো সৰু হ'লেও মানে সুবিধা হয় তাৰ মানে ৰুমত ইমান জগা কভাৰ নকৰে গতিকে এয়া ৱালত এয়া ফিক্স কৰা হয় গতিকে ইয়াৰ কাৰণে মোৰ বহুত সুবিধা হয় ইয়াত মই গোটেইখিনি মোৰ ডেইলি মই ৱেৰৰ কাপোৰ আৰু মোৰ কেইযোৰমান ডেইলি মই স্কুলত ইউজ কৰা কাপোৰ মই ইয়াতে সকলো সোমাই থৈ দিওঁ আৰু এনেকৈ বিচনা কাৰ আছে মোক আকৌ আপোনালোকে জনাব ইয়াৰ চাওকচোন বিচনাৰ মই বক্সটো খুলি পেলাই ইয়াত বহুত সুবিধা হয় ইয়াৰ ভিতৰত মই ঠাণ্ডাৰ দিনৰ যিমান কম্বল ব্লেংকেট মই আদিবোৰ ইয়াৰ ভিতৰত মই থৈ দিওঁ আৰু বহুতখিনি বস্তু জাগাৰ মানে আঁতি যায় ইয়াত দেখিছেনে সকলো মই সোমাই থৈ দিওঁ যিটো নেকি আলহী অহাৰ কাৰণে মই উলিয়াই ৰাখিছিলোঁ গতিকে মই ইয়াৰ ভিতৰত মই সোমাই থৈ দিওঁ ইয়াত বহুত সুবিধা হয় কাৰণ ইয়াৰ ভিতৰত নিগনি চিগনি একো পঁইতাচোৰা একো বস্তু এতিয়া সোমাব নোৱাৰে বহুত সুবিধা হয় এনেকৈ বক্স পালনৰ ভিতৰত বক্স থকাটো হয়নে নহয় আপোনালোকেও মোক কমেণ্টত জনাব কাৰ এনেকুৱা বিচনা আছে বিচনাত সুবিধা আছে আপোনালোকে জনাব দেই আৰু ফাইনেলি এয়া মোৰ ৰুম কমপ্লিট হ'ল আৰু সকলো মই পৰিপাটিকৈ ৰাখিলোঁ তাৰপিছত এইফালে চাওকচোন এয়া আলহী মানে কোন আহিছিলে মই কৈ আছিলোঁ নহয় আপোনালোকক তাৰমানে এয়া মোৰ বা হয় আৰু বাৰ ছোৱালী আৰু এয়া বাৰ শাহু আৰু বাৰ ননন্দীয়েক সিহঁত সকলো দুই এদিনৰ কাৰণে আমাৰ ঘৰলৈ আহিছিলে বহুত ভাল লাগিছিলে কাৰণ ঘৰত আলহী আহিলে বহুত ভাল লাগে হয়নে নহয় বিস্কুট পিউ দা বিস্কুট পিউ দে আৰু ঘৰত আলহী আহা মানে তাৰ মানে এক প্ৰকাৰে কি খোৱা বোৱা আৰু তাৰপিছত এয়া চাওক আমি সন্ধিয়াৰ চাহ আৰু কিবা চিংৰা কিবা কিবি মিঠাই আমি এয়া খাই আছোঁ চাহ খোৱাৰ পিছত এয়া বায়ে কি কৰিলে মাছ আনিছিলে মাছটো ধুই আছে ৰাতিৰ কাৰণে ইফালে মই বনাই আছোঁ এয়া জুইত এয়া মাছৰ ৰেচিপিটো মোৰ শ্বৰ্টছ এটাত মোৰ দিয়া আছে আপোনালোকে চাব পাৰে এয়া মণিপুৰীৰ ৰেচিপি হয় মাছৰ আমি কাৰণ মাছ বনাওঁতে আমি পিঁয়াজ একেবাৰে ইউজ নকৰোঁ আমি পিঁয়াজৰ বদলা আমি জেনম পাত আমি ইউজ কৰোঁ আপোনালোকে চাব পাৰে আৰু এদিন বনাই তেনেকৈ খাই চাব পাৰে কালাৰটো কিন্তু বহুত ধুনীয়া হৈছে আৰু বহুত টেষ্ট হৈছিলে খানা কৈ লাভ নাই আৰু এয়া দেখিছেনে আপোনালোকে এয়া আকৌ ৰাতিপুৱাৰ ভিউ হয় ৰাতিপুৱা ব্ৰেকফাষ্টত মই কি কৰিলোঁ পুৰি আৰু চাহ বনালোঁ এয়া তাৰপিছত আমি ইয়াৰ ৰ'দত পুৱাই মানে বাহিৰত তাৰমানে চোতালত আমি খাবলৈ ল'লোঁ আৰু তাৰপিছত মই ভিডিঅ'খিনি স্কিপ কৰিলোঁ তাৰপিছত আকৌ দুপৰীয়াৰ আমি খানা খাবলৈ ল'লোঁ সকলো বাহিৰতে আৰু পিকনিকৰ নিচিনা বহুত ভাল লাগিছিলে দুই এদিন সিহঁত থাকি গৈছে একদম ঘৰটো হুলস্থুলীয়া পৰিৱেশ হৈছিলে তাৰপিছত উলহ মালহ আনন্দ আৰু কৈ লাভ নাই আৰু ইমান ভাল লাগিছিলে সেইকাৰণে মই ভিডিঅ' বনাবলৈ মই টাইম পোৱা নাছিলোঁ খোৱা বোৱাৰ পিছত এতিয়া আমি ওলাই গ'লোঁ বজাৰলৈ বুলি তাৰমানে বাৰ ননন্দজনীয়ে যিকেইজন বজাৰ দেখা পোৱা নাই গতিকে আমি বজাৰ দেখাম বুলি লৈ গ'লোঁ আৰু মই কি কৰিলোঁ ডাইৰেক্ট একেবাৰে এটা বেগৰ দোকানত মই লৈ গ'লোঁ তাৰমানে ল'ৰা ছোৱালী দুটাক কিবা এটাতো দিব লাগিব ইমান দিনৰ মূৰত আহিছে এতিয়া গতিকে স্কুল বেগকে মই কিনি দিলোঁ আৰু বেগটো সিহঁতে গোটেই বজাৰ সিহঁত দুয়ে পিঠিত লৈ ঘূৰি ফুৰি তাৰপিছত ঘৰ আহি পোৱালৈকে পিঠিত সিহঁতৰ বেগ আছিলে ইমান ফূৰ্তি দুইজনৰ তাৰমানে বাৰ ছোৱালীজনী এইবাৰৰ পৰা স্কুললৈ যাব 4 বছৰ হৈছে যিহেতু স্কুল পঠাওঁ বুলি ভাবিছে গতিকে মই এটা নতুন বেগকে মই কিনি দিলোঁ
ইফালে চাওকচোন এয়া মোবাইল মেনিয়া তাৰমানে চবৰ হাতে হাতে মোবাইল তাৰমানে মোবাইলত সকলো ব্যস্ত আগত আমি আমাৰ দিনত কি হৈছিলে আমি একেলগে বহি পেলাই আমি ককা বা আইতাকৰ পৰা আমি সাধু কথা শুনো কিন্তু আজিকালি হেয়াৰ যুগ নাই আৰু আজিকালি সকলো মোবাইলতে কাৰ্টুন চোৱা বা ৰিলছ চোৱা এইবোৰেইতো চলি আছে পিছদিনা আকৌ সিহঁত এতিয়া যাবলৈ এতিয়া ৰেডি হৈ আছে সকলো কাৰণ পুৱাই সিহঁতে গুচি যাব তাৰমানে সিহঁতৰো সময়ৰ নাটনি ইফালে চাওক ছোৱালীজনী কি কৰি আছে চাইকেল চলাই আছে চাইকেলতকৈ তাই ডাঙৰ হ'ল চাইকেলটোত একেবাৰে ভৰি তলত দি পেলাই তাই চলাই আছে যাবৰ সময়ত ইমান বেয়া লাগিছে এইফালে আমাৰ ঘৰত গাখীৰ দিয়া আণ্টিজনীও আহি পালে তাৰমানে আমাৰ ঘৰত আহি পেলাই গাখীৰ ডেইলি আহি পেলাই দি যায় ইমান ঠাণ্ডাও পৰিছে এইটো কি পাত অঁ এইটো ফুল লগাইবোৰ আজিৰ এই ভ্লগত মোক আপোনালোকে বেছি দেখা পোৱা হোৱা নাই কাৰণ মই নিজে কেমেৰামেন হৈ আছোঁ গতিকে মোক ক'ত দেখা পাব তাৰমানে একো নাই দিয়ক মোকতো আপোনালোকে দেখিয়ে থাকে আৰু চিনিও পাই থাকে মোৰ সপৰিয়ালৰ লগত আপোনালোকে এবাৰ চিনাকি হওক এইজনী মোৰ বা আৰু মোৰ বাজনী দেখাত হয়তো মোৰেই নিচিনা আমি নিজেই নাজানো কিন্তু বহুতে কয় যে একে বুলি কাৰণ বাক কোনোবাই দেখিলে মই বুলি ভাবে আৰু মোক কোনোবাই দেখিলে বা বুলি ভাবে এইটোৱে কনফিউজন আৰু তাৰপিছত সিহঁত আৰু আজি যাবগৈ গতিকে মই দুই এদিনৰ ভিডিঅ' মই একেলগে মই এটা ব্লগ বনাই মই আপলোড কৰিলোঁ গতিকে আপোনালোকে যদি কোনোবাই মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আজিলৈ ইমানেই বাই বাই